Oh
সৃষ্টি প্রলয়ের আমি একমাত্র কারণ। ব্রহ্ম সত্য, জগৎ মিথ্যা, অনন্ত কোটি ব্রহ্মাণ্ডর আমি সৃষ্টি। প্রিয় কমলা, এই মায়াময় সংসাৰৰ তত্ত্ব কোনোৱে বুজিব নোৱাৰে। দুৰ্বেদ্য কাল চক্ৰৰ আৱৰ্তন বিৱৰ্তনৰ ফলত কঠোৰ ধৰিল অৱতাৰ এই ধৰণে। কালৰ আদেশ অনুক্ৰমে আমি কতবাৰ ধৰি আছো অৱতাৰ। ভিন্ন ৰূপ ধৰি ভক্তসকলক কৰিছো উদ্ধাৰ। এই পৃথিৱী যেতিয়া ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ প্ৰাদুৰ্ভাৱ ঘটে, তেতিয়া সাধুসকলক পৰিত্ৰাণাৰ্থে দুষ্কৃতিক বিনাশ কৰি ধৰ্ম সংস্থাপনাৰ্থে যুগে 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 আমি ধৰো অৱতাৰ। আমাৰ ফালে আহিব ধৰিছে। নাৰায়ণ 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 কৃষ্ণ
কিয় কাৰণ জগতৰ প্ৰতি লক্ষ্মী আৰু নাৰায়ণৰ লভিলো দৰ্শন হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হে পৰম কৰুণাময়ী জগত জননী দুয়োৰে ওচৰত এই নিষ্কিন নাৰদৰ শত সহস্ৰ কোটি প্ৰণাম উঠা দেৱৰীষি তোমাৰ সুমধুৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই নিজকে ধন্য মানিছো নাৰায়ণ দেৱৰীষি প্ৰভু উবাসীক জানিব দিলে পৰম আনন্দিত হয় নাৰায়ণ নাৰায়ণ দেৱী জগতবাসীৰ সকলোৰে মংগলময় দেৱৰীষিৰ অন্তৰ দৰ্শন কৰি এনে ভাৱ কৰিছে কিবা নতুন সংবাদহে বহন কৰিছে দেৱৰীষি প্ৰভু লক্ষ্মীৰ কথাই যদি সত্য হয় তেন্তে সংবাদ কি প্ৰকাশ কৰা নাৰায়ণ নাৰায়ণ প্ৰভু অন্তৰ্যামী তুমি দয়াময় সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ তুমিয়ে কৰাই তথাপিতো প্ৰভু এই নিষ্কিন নাৰদক সুধিছে যেতিয়া সংক্ষেপতে কওঁ শুনা প্ৰভু প্ৰজাপতি দক্ষ মহাৰাজে তেওঁৰে কন্যা সতীৰ স্বয়ংবৰৰ পৰিয়াজন যক্ষ ৰক্ষ দেৱতা কিন্নৰ সকলোকে কৰিছে নিমন্ত্ৰণ কিন্তু প্ৰভু বাকী ৰোল মাথো বৃহৎ বাহন দেৱৰীষি তাৰ কাৰণে অলপ নকৰিবা নাৰায়ণ নাৰায়ণ সময়ত মহাদেৱ স্বয়ংবৰ থলী নিজে সভাপতি নাৰায়ণ নাৰায়ণ কি মধুৰ বচন শুনালা প্ৰভু নিমন্ত্ৰণ নালাগিব ধৈৰ্যৰ দুখিতা সতীয়েও কায় মনোবাক্যে একাগ্ৰ চিত্তে কৰি আছে শিৱকে দিয়া নারায়ণ চন্দ্র প্ৰভু গৃহহীন মায়াহীন ভুঙা কংকৰ লিপ্ত হ'ব এইবাৰ এই গৃহস্থী ধৰ্ম নাৰায়ণ নহয় দেৱৰীষি প্ৰভু মায়াৰ বিভূত হৈ নাথাকে শংকৰ একমাত্ৰ সতী ধৰ্ম প্ৰচাৰৰ বাবে মহাসতী দক্ষায়িনী লভিছে জনম লক্ষ্য দক্ষ আহিলেও বাধা দিব নোৱাৰে শিৱদেৱনী আৰু শুনা দেৱৰীষি প্ৰভু ৰহস্য বিভাগ ব্ৰহ্মা মনত তোমাৰ আৰু তোমাৰ দৰে মহাদেৱ মহাভক্ত জানিব আমাৰ ভগত বচ্চন ভগৱন্ত আমি ভকতৰ প্ৰাণ প্ৰিয় ভক্তৰ দ্ৰোহ মই নহওঁ কদাপি সেয়ে শিৱদোষী দক্ষৰ অচিৰতে হ'ব দৰ্পণ নারায়ণ প্ৰলয়ৰ বিভীষিকা দেখিব জগতে এইটো অধিকে বিষয় নারায়ণ বুজিলো সকলো বুজিলো প্ৰভু নাই আৰু মনত সংকট বাৰু প্ৰভু পুনৰবাৰ দুয়োৰে শ্ৰী চৰণত জনাই প্ৰণাম দাসে এবে বিদায় বৈকুণ্ঠৰ বনে হৰি দেখিলো নয়নে জুলম কৰিলো
প্ৰভু অপাৰ মহোদয় সকলো অৱস্থা সিও এক নতুন অভিনয় প্ৰভু সম্পত্তিত যাওঁ আমি দুয়ো অন্তঃপুৰত বলা কমলা আমি যাওঁ সন্তেশপুৰলৈ বিশ্ৰামৰ ক্ষেত্ৰত মুৰাদি মুৰাদি মুকুন্দ মুৰাদি 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 মুকুন্দ মুৰাদি ভগত ভয়হাৰী ভগত ভয়হাৰী পুৰণ বুৰণ গজন ভমন আজি ৰাখি ৰাখি জীৱ জগতৰ সৃষ্টিকৰ্তা বিৰিঞ্চি বুলি মোক জানে সকলোৱে ঈশ্বৰৰ ইচ্ছাত যিমানেই সৃষ্টিৰ সুবিশাল কৰ্মজাল কৰিছোঁ ৰচনা অতৃপ্ত বাসনা মোৰ মৰীচিকা খেদি অসীম মোৰ ক্লান্ত হ'ল ভগৱান জগতৰ কাৰণ সেই নাৰায়ণৰ কি যে অপাৰ মহিমা বিচিত্ৰ লীলা মায়াত আবদ্ধ আমি চতুৰ্ভিত দেখো মাথো তমসাৰ ঘন সম্প্ৰতি যাওঁ মই বিচিত্ৰ সৃষ্টিৰ জালে জগতক কৰি জাতিষ্কাৰ নিজ কৰ্তব্যৰ হেতু ভৱ গ্ৰহ